হেল্ল' গাইজ, আজি আমি আছাম পুলিচ SI পদৰ বাবে আৰু AB UB পুলিচৰ বাবে 2022ত হ'বলগীয়া যি পৰীক্ষা, এই পৰীক্ষাৰ প্ৰস্তুতিৰ কাৰণে কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ। গতিকে আমি দেৰি নকৰাকে আমাৰ অসম পুলিচত কোৱালিফাই হোৱাৰ কাৰণে আমি কেইটামান প্ৰশ্ন আলোচনা কৰিম। গতিকে আমি পোনে প্ৰশ্নলৈ গৈছোঁ। আজি পাৰ্ট 2 হ'ব। ইয়াৰ আগতে পাৰ্ট 1-2 কৰা হৈছে আমাৰ 1ৰ যিখিনি প্ৰশ্ন, আৰু 1 যিসকলে যি প্ৰথম চাইছে পাৰ্ট 1ৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা চাই ল'ব পাৰিব পাৰ্ট 1ৰটো। তো আজি আমি পাৰ্ট 2 আলোচনা কৰিম। পাৰ্ট 2ৰ আজি প্ৰথম প্ৰশ্নটো হ'ল অসম পুলিচত কিমানটা বেটেলিয়ন আছে বা APBN আছে। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অসম পুলিচত 14টা, অপশ্যন A 14টা, অপশ্যন B 16টা, অপশ্যন C 24টা আৰু অপশ্যন D 25টা। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন A 14টা। গতিকে আমি এটা কথা, অসম পুলিচত বেটেলিয়ন যি আছে এই বেটেলিয়ন 14টা। গতিকে আমি নেক্সট প্ৰশ্নলৈ যাম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন A। 2 নম্বৰ প্ৰশ্নত আহিলোঁ। 2 নম্বৰ প্ৰশ্নত কি কৈছে? ক্ৰিমিনেল ইনভেষ্টিগেশ্যন ডিপাৰ্টমেণ্ট, সংক্ষেপত আমি CID বুলি কওঁ, যিটো CID ক'লে আমি সাধাৰণতে সোনকালে বুজি পাওঁ। তো ইয়াত কি কৈছে? অসমত কেতিয়া গঠন কৰা হৈছিল? আমাৰ যি CID, এই CID অসমত কেতিয়া গঠন কৰা হৈছিল? তো ইয়াৰ অপশ্যন কেইটা হ'ল, 1 নম্বৰ অপশ্যন 1889 চনত, অপশ্যন B 1890 চনত, আৰু অপশ্যন C 1891 চনত, অপশ্যন D 1913 চনত। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 1913। গতিকে অপশ্যন D হ'ল ইয়াৰ শুদ্ধ উত্তৰ। এতিয়া 3 নম্বৰ প্ৰশ্নত কি কৈছে? তলত উল্লেখ কৰা কোনখন ঠাইত আৰক্ষী মহাবিদ্যালয় আছে? তো ইয়াত অপশ্যন A দিছে তেজপুৰ, B হাজো, C নলবাৰী, D দেৰগাঁও। তেজপুৰৰ নহয়, হাজো নহয়, নলবাৰীও নহয়, ইয়াৰ শুদ্ধটো হ'ব দেৰগাঁও। আমাৰ আৰক্ষী যি মহাবিদ্যালয়, সেই মহাবিদ্যালয়খন আমাৰ দেৰগাঁৱত অৱস্থিত। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন D ইয়াৰ শুদ্ধ উত্তৰ। 4 নম্বৰ প্ৰশ্নত কৈছে অসম আৰক্ষী দলৰ কোনটো বিভাগৰ অন্তৰ্গত? অপশ্যন A বন বিভাগ, অপশ্যন B গৃহ বিভাগ, অপশ্যন C শিক্ষা বিভাগ, অপশ্যন D বিত্ত বিভাগ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল, সেইটো উত্তৰ হ'ল গৃহ বিভাগ। আমাৰ অসম আৰক্ষী গৃহ বিভাগৰ অন্তৰ্গত। তো আমি এইটো কথা মনত ৰাখিব লাগিব। গতিকে ইয়াৰ অপশ্যন হ'ল B শুদ্ধ উত্তৰ, গৃহ বিভাগ। 5 নম্বৰ প্ৰশ্নলৈ আহিছোঁ। 5 নম্বৰ প্ৰশ্নত কৈছে যে অসম আৰক্ষীৰ বৰ্তমান সঞ্চালক প্ৰধান গৰাকী কোন? বৰ্তমান যিগৰাকী সঞ্চালক প্ৰধান, সেই গৰাকীৰ নাম অপশ্যন দিয়া হৈছে A ভাস্কৰজ্যোতি মহন্ত, B হিৰেণ নাথ, C অশোক মালহোত্ৰা আৰু D কুল শইকীয়া। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন A ভাস্কৰজ্যোতি মহন্ত। আমাৰ ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়া হ'ল বৰ্তমান সঞ্চালক প্ৰধান। তাৰপিছৰ প্ৰশ্নটোত কৈছে 6 নম্বৰৰ, অসম পুলিচত সাধাৰণতে কিমানটা টাস্ক ফ'ৰ্চ বেটেলিয়ন আছে? সেইটো লিখিব দিছে। তো কিমানটা? A হ'ল 2টা, অপশ্যন B হ'ল 5টা, অপশ্যন C হ'ল 4টা আৰু অপশ্যন D হ'ল 3টা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 4টা, অপশ্যন C ইয়াৰ হ'ল শুদ্ধ উত্তৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন C। এতিয়া আমি নেক্সট প্ৰশ্নলৈ আহিম। নেক্সট প্ৰশ্নটোত কি কৈছে? অসমত কেতিয়া আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় স্থাপন কৰা হৈছিল? অপশ্যন A 1948 চনত, অপশ্যন B
1974 চনত, অপশ্যন চি 1996 চনত আৰু অপশ্যন ডি 1918 চনত। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 1948 চনত। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। নেক্সট প্ৰশ্নটোত যাম। নেক্সট প্ৰশ্নটোত কি কৈছে, নৰ্থ ইষ্ট পুলিচ একাডেমীখন ক'ত অৱস্থিত? আমাৰ যি নৰ্থ ইষ্ট পুলিচ একাডেমী আছে সেই একাডেমীখন ক'ত? অপশ্যন এ শ্বিলঙত, অপশ্যন বি গুৱাহাটীত, অপশ্যন চি ইটানগৰ, অপশ্যন ডি ডিমাপুৰ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নৰ্থ ইষ্ট যি পুলিচ একাডেমীখন আছে এইখন একাডেমী আমাৰ শ্বিলঙত অৱস্থিত। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ শ্বিলং। নেক্সট প্ৰশ্নলৈ যাম। 9 নম্বৰ প্ৰশ্ন, অসমত মুঠ কিমানটা পুলিচ প্ৰশিক্ষণ প্ৰতিষ্ঠান আছে? আমাৰ অসমত মুঠ কিমানটা টোটাল কিমানটা পুলিচ প্ৰশিক্ষণ আছে? ইয়াৰ শুদ্ধ উত্তৰ কৰাৰ আগতে আমি অপশ্যন কেইটালৈ গৈছোঁ। অপশ্যন এ 4টা, অপশ্যন বি 6টা, অপশ্যন চি 2টা আৰু অপশ্যন ডি 3টা। তো আমাৰ যি অসম পুলিচত মুঠ পুলিচৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান, যি প্ৰশিক্ষণ প্ৰতিষ্ঠান, এই প্ৰশিক্ষণ প্ৰতিষ্ঠান মুঠ হ'ল কিমানটা? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 4টা। নেক্সট প্ৰশ্নলৈ যাম আমি। নেক্সট প্ৰশ্নত কি কৈছে, নেক্সট আমাৰ শেষৰটো প্ৰশ্ন, যিহেতু 10টা প্ৰশ্নকে আলোচনা কৰা হয়, গতিকে 10 নম্বৰ প্ৰশ্নত কি কৈছে, জিলা এখনৰ মুখ্য পুলিচ বিষয়া কোনগৰাকী? যি মুখ্য পুলিচ বিষয়া সেই পুলিচ বিষয়া কোনগৰাকী হয়? তলত কেইটামান পদ দিয়া হৈছে। আৰক্ষী মহাপৰিদৰ্শক, আৰক্ষী অধীক্ষক, যাক আমি শৰ্ট ফৰ্ম SP বুলি কওঁ, আৰক্ষী আয়ুক্ত, আৰু ডি নম্বৰ আৰক্ষী পৰিদৰ্শক, যাক আমি IG বুলি কওঁ। তো ইয়াৰ উত্তৰটো মই কৈ নিদিওঁ গাইজ, আপোনালোকে ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে নিজে ইয়াত কি কৰিব, কমেণ্ট বক্সত জনাই দিব। জনাই দিলে মই সুখী হ'ম। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু গাইজ, ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্টছ আৰু ছাবস্ক্ৰাইব কৰি ৰাখি দিব। আৰু নেক্সট পৰৱৰ্তী ভিডিঅ'সমূহ পোৱাৰ বাবে আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখি দিলে ভিডিঅ'বিলাক পাই থাকিব পাৰিব। গতিকে থেংক ইউ সকলোকে।